এইজন হৈছে প্ৰকাশ নাথ, এজন বহুত ডাঙৰ বিজনেছমেন। তেওঁৰ টকা পইচাৰ অকণো অভাৱ নাই। এইজন হৈছে ৰিকি, এজন সাধাৰণ ডেলিভাৰী বয়। প্ৰতিদিন ৰাতিপুৱাৰ দৰে তাৰ আৰম্ভণি হৈছিল। হেল্ল' ক'ত আছ তই? ক'তনো থাকিম জানইচোন, বস্তু কেইটামানৰ ডেলিভাৰী দি আছোঁ। হেই পাহৰিয়ে গৈছিলোঁ মই। এইজনী হৈছে ৰশ্মি, বিখ্যাত বিজনেছমেন অৰ্থাৎ প্ৰকাশ নাথৰ সৈনীয়ে। ৰশ্মি, তোমাৰ হ'লনে নাই? মোৰ অফিচলৈ দেৰি হৈছে। হৈছে আৰু অকণমান সময়। কি বনাইছা হা? আপোনাৰ ফেভৰেট লুচি আৰু ভাজি। মোৰ জানটোৱে মোক ইমান মৰম কৰে। হ'ব দিয়া, তুমি জল্দি ৰেডি হোৱা, তোমাৰ পলম হৈছে নহয়। ঠিক আছে, হ'ব দিয়া। তই পিছে গাঁৱলৈ কেতিয়া আহিবি? এইবাৰ বিহুত যামেই যাম। তোৰ কথা, এইবাৰ হোলীত, এইবাৰ বিহুত, এইবোৰ তোৰ কৈ থাকোঁতে গৈছে। 2 বছৰমান হ'ল তই সাধুকে দেখা নাই। ঐ দে, তোক সন্ধিয়াকৈ ফোন কৰি আছোঁ, পাৰ্চেল এটা দিব লাগে। বৰকৈ ফোন কৰি আছে। ঠিক আছে দে। দে সন্ধিয়া ফোন কৰি আছোঁ। তোমাক কিন্তু মানিছোঁ দেই, তোমাৰ দৰে ৱাইফ পাবলৈ হ'লে ভাগ্য লাগিব। আপুনিও যে আৰু অনবৰতে মোৰ খালি প্ৰশংসাই কৰি থাকে। তোমাক নকৰিলে আৰু কাকনো কৰিম হা? হ'ব, প্ৰশংসা পিছলৈ কৰিব। এতিয়া আপোনাৰ পলম হৈছে নহয়, আপুনি গৈ থাকক। মই গৈ থাকোঁ দিয়া। দাদা, ঘৰত কোনোবা আছেনে? ভাইটি কিবা আছিলে নেকি? দাদা, পাৰ্চেল এটা আছিলে। তুমি এটা কাম কৰা, মোৰ অফিচলৈ পলম হৈছে, মোৰ ৱাইফে লৈ ল'ব দিয়া। হ'ব দাদা, ঠিক আছে। ভাইটি। ঐ, কি ভাবি আছ? বাইদেউ। পাৰ্চেল আছিলে নেকি? হয় বাইদেউ। পিছে কিমান দিব লাগিব? 399। ঠিক আছে। পিছে তোমাক ক'ৰবাত দেখা যেন লাগিছে। মই ঠিক ধৰিব পৰা নাই। ৰিকি, তুমি ইয়াত? আৰু এইবোৰ কেনেকৈ? সকলোবোৰ সময়ে বাধ্য কৰাইছে। যি কি নহওক, তুমি ভিতৰলৈ আহাচোন। নাই নালাগে দিয়া, মোৰ বহুতকেইটা পাৰ্চেল দিবলৈ আছে। একো নহয় দিয়া, তুমি ভিতৰলৈ আহাচোন। ইমান বছৰ পিছত লগ পাইছোঁ তোমাক। হ'ব দিয়া। কি হ'ল? চাইকেলখন ৰখালি যে? সৌফালে চাচোন। কোনফালে? সৌফালে আকৌ দেখা নাই নেকি? কথা আকৌ ক'ৰবাত। কোন হয় এই পখিলাজনী? তই কি চিনি নাপাওঁ নেকি? পালে আৰু তোক এনেকৈ সোধো নেকি? মই জনাত ছোৱালীজনীৰ মা দেউতাক নাই, সৰুৰে পৰা দদায়েকৰ লগতে ডাঙৰ দীঘল হৈছে। বেয়া লাগিল পাই। ভগৱানে ইমান ধুনীয়া ছোৱালীজনীৰ লগত এনেকুৱা কৰিব লাগেনে? হ'ব এতিয়া বল, আনৰ হৈ ইমান মন বেয়া কৰি থাকিব নালাগে।
কৰিছ ঐ তহঁত কেইটাই কিয় দেখা নাই নেকি কি কৰি আছ দেখিছ দে ইমান ক'ব নালাগে তই ইমান সোনকালে আহিছ যে ক'ৰবাত যাবি নেকি যাবতো লাগিছিল পিছে যাবলৈহে ভয় লাগিছিল কি ঐ ৰিকিয়ে ক'ৰবাত ছোৱালী তোৱালী জোকোৱা নাইতো ভয় লাগে বুলি কৈছে যে কেছটো অলপ বেলেগেই আৰু কি কেছ আমাকো কোৱা আকৌ ৰিকি ক নহয় এই পখিলাজনী ক আকৌ সেইদিনাখন ৰাতিপুৱা কথাৰ গুৰি ক'ৰবাত নাজানো কিয় বা তাইক প্ৰথম দেখাৰ পৰাই কিবা এটা ভাল লাগি গ'ল ঐ এনেকৈ ভাবিয়ে থাকিবিনে চাবলৈও যাবি এবাৰ যাবলৈতো আহিছিলোঁ তেতিয়াহ'লে কি চাই আছ ব'ল আকৌ ব'ল ব'ল যাওঁ দেই ঐ মোৰ কিয় ভয় ভয় লাগিছিল সেই তই মিছাতে ভয় কৰি থাক একো নহয় ব'ল হে ভগৱান চাবা আৰু আজি ঐ আহি পালোঁ তোৰ পখিলাজনীৰ ঘৰ ঐ চিঠি এখনত আছিলোঁ তাইক দিম বুলি পিছে ইয়াততো কোনো মানুহৰ চিন্তাপে নাই তাকে আকৌ কেনেকৈ লগ পাম এটা কাম কৰোঁ ঘৰলৈকে যাওঁ ব'ল ধেত পাগল হৈছ নেকি কোনোবাই দেখিলে সেই একো নহয় মই আছোঁ ন সেই একো নহয় ধেই ব'ল ব'ল সেই সোনকালে আহ এই দুজনচোন যোৱাকালি চাই থকা ল'ৰা দুজনে ইয়ালৈ বা কিয় আহিলে আকৌ পইচা তাই আছেই আহ সোনকালে কিয় আহিছে ইয়াত তোমাৰ লগত কথা এটা আছিলে কি কথা এইখন লোৱা এইখন আকৌ কি এইখন চিঠি মোৰ লগৰটোৱে তোমাক দিছে তুমি চাবা আকৌ আমি গৈ থাকোঁ নাজানো তোমাক দেখাৰ পৰা মোৰ যেন কিবা এটা ভাল লাগি গৈছে হয়তো মই তোমাৰ প্ৰেমত পৰিছোঁ আৰু তোমাৰ বহু কথাই ক'বলগীয়া আছে যদি তোমাৰ কোনো অসুবিধা নাই অহাকালি ৰাতিপুৱা এবাৰ নৈ পাৰলৈ আহিবা মই ৰৈ থাকিম ইতি তোমাৰ ভালপোৱা ৰিকি এঘণ্টামানে হ'ল ইয়াতে ৰখি থকা তাই পিছে আহিবনে নাইবা এঘণ্টাহে হৈছে অকণমান সময় ৰ'বা আকৌ তাই আহিবতো তাকেই আহিবনে নাইবা আহিব আৰু এটা কথা তোৰ প্ৰতি যে তাইৰ কিবা এটা ফিলিংছ আছে মই কাইলৈ গম পাই গৈছিলোঁ চাই থাক তাই আহিবই তাকেই আহিলে হয় আৰু ঐ সেইফালে চা আহি গ'ল তাই কি চাই আছা এনেকৈ যাগে কথা পাতগে ঐ মোৰ কিয় ভয় ভয় লাগিছিল সেই কি যে কৈ থাকো নহয় যাগে যা 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 আহিলা অঁ আহিলোঁ দিয়া আহা অলপ আগলৈ গৈ কথা পাতোঁ ব'লা ঐ তই অলপ ৰবি দেই মই আহি আছোঁ অঁ মই আছোঁ যা তহঁত কথা পাতগে এতিয়া কোৱা তুমি মোক ইয়ালৈ কিয় মাতিছিলা ইছ ইমানখিনি হোৱাৰ পিছতো তুমি কিয় বুলি সুধিছা মইতো নাজানো তুমি মোক ইয়ালৈ কিয় মাতিছিলা শুনা তোমাক সেইদিনা প্ৰথম দেখাৰ পৰাই মোৰ কিবা এটা ভাল লাগি গৈছিল হা এদিন দেখাতেই ভাল লাগি গ'ল তুমি মোক আগৰ পৰাই চিনি পাইছিলা নেকি ভালপোৱাত কোন চিনাকি কোন অচিনাকি নাথাকে নহয় ভালপোৱা বা ভাল লগা এটা মনৰহে অনুভূতি হ'ব মই বুজিছোঁ তোমাৰ মনৰ কথা আৰু ক'ব নালাগে বুজিছাই যদি লাহেকৈ আগবাঢ়িব পাৰি ন পাৰি মোৰ কোনো আপত্তি নাই ঐ তোমাৰ নামটো ৰশ্মি তই পিছে সেইদিন ছোৱালীজনী চাবলৈ গৈছিলি যে কি হ'ল কি হ'ব আৰু
পতাই পেলালোঁ। কি কোৱা পটাই পেলালি গেলা আৰে ছোৱালী চাইছে কোনে পতিবতো লাগিবই। আবে তেতিয়াহ'লে পাৰ্টিটো খাবলৈহে বাকী আৰু লাগিবতো এইবোৰ হ'ব ন লাহেকৈ আগত ছোৱালী আনি ঘৰত সোমাব দেচোন। দে যি কৰোঁ সোনকালে কৰিবি আৰু হ'ব দে এতিয়া মই গৈ থাকোঁ সন্ধিয়া হ'বৰে হ'ল। হেল্ল' তই কি শুলিয়ে নেকি? নাই খোৱা দাদাক ভাতকেইটা বাঢ়ি দি মই বাহিৰতে বহি আছোঁ। শুনচোন তোক লগ নোপোৱা বহুকেইদিনেই হ'ল কেলৈ এবাৰ লগ দিবলৈ আহিব পাৰিবিনে? তই কৈছ আৰু মই নোযোৱাকৈ থাকিব পাৰিমনে? ঠিক আছে তেন্তে কালি ৰাতিপুৱা নৈপাৰলৈ আহিবি। বাহ ইমান সময় লাগেনে তোমাৰ আহোঁতে? ঘৰত বহুতকেইটা কাম আছিলে তাৰ কাৰণে আহোঁতে অলপ পলম হ'ল। একো নহয় দিয়া। মই ঠিকেই লক্ষ্য কৰি আছোঁ। ভণ্টি কি দেখিছ এইবোৰ? দাদা তই ইয়াত? মই আজিহে গম পালোঁ এইকেইদিন তই ঘৰৰ পৰা কিয় অনবৰতে বাহিৰত ওলাই থাক? দাদা মোৰ কথাটো শুনচোন। বাছ মই আৰু এতিয়া একো শুনো নাই। দেউতা মাক নোহোৱাৰ পৰাই তোক বহুত মৰমত ডাঙৰ দীঘল কৰিলোঁ, কিন্তু তই আজি এটা ইমান ডাঙৰ ভুল কাম কৰি পেলাইছা মই সপোনতো ভবা নাছিলোঁ। দাদা শুনকচোন। তই কোন যে? তোক গাত আউটাই দেখা নাই তাইৰ কোন হয় হা? তোক যদি এই ক'ৰবাত কেতিয়াবা দেখো চাই থাক তোক কি কৰোঁ। ৰিকি ৰিকি অঁ কি ভাবি আছা এনেকৈ? নাই এনেই। মই জানো তুমি আগৰ কথাবোৰে ভাবি কিনে মন বেয়া কৰি আছা ন? আগৰ কথাবোৰ ভাবি ন কি হ'ব কোৱা? মোৰ জীৱনটোৱে তুমি বিহীন আৰু এইবোৰ ভাবি জানো কিবা লাভ আছে? তুমি ঠিকেই কৈছিলা আমাৰ কপালতে নাই চাগে। যি হ'ল হৈ গ'ল এইবোৰ আৰু বাদ দিয়া। তুমিতো সুখত আছা ন? সুখী নহ'লেও হ'বলৈ বাধ্য। সময়ে সকলোবোৰ সলনি কৰিছে। তোমাৰ সুখেই মোৰ সুখ। এতিয়া আহিছোঁ ভালে থাকিবা।